তাতে কি পাইছে বহি ইয়াতে কিমান ধুনীয়া আমি ভিউ এনজয় কৰি আছো চাওকচোন গাইজ মানে 3 2 1 হাই গাইজ ওয়েলকাম বেক টু মাই নেক্সট ব্লগ আজি আৰু এটা ব্লগ লৈ আহিছো আজি মই আৰু মোৰ লগৰ কেইজনী ক'ত যাওঁ কি কৰোঁ আপোনালোকক দেখুৱাই থাকিম গতিকে চাই থাকিব বলক মই বাকী কেইজনী ওলাই হৈছে মই এতিয়া আগবাঢ়ি যাওঁ সেইটো উবেৰলৈ যাব লাগিব গতিকে চাই থাকক আহিলে গাইছ আহিলে কি প্ৰথম অঁ সেয়া আমি আহি পায়ে আমি এনেকৈ চাকি ধূপ ফুল কাপোৰ এনেকৈ গোটেই লাগতিয়াল বস্তুখিনি লৈ ল'লোঁ আৰু লৈ এয়া লাইনত আমি আগবাঢ়িলোঁ ইমান দীঘল লাইন বাপৰে বাপ ভাল ৰ'দটো নাছিলে দেই আৰু আমি প্ৰথম বগলা মন্দিৰ আহিলোঁ বগলা মন্দিৰলৈকে আহিলোঁ কাৰণ কি আজি মঙলবাৰ আছিলে আৰু গতিকে মঙলবাৰে বোলে বগলামাৰ মন্দিৰ দৰ্শন কৰিলে ভাল মানে ভাল লাগে ভাল হয় বুলি কয় আৰু মই সেন্দুৰ লৈছোঁ চিংগাৰ লৈছোঁ মাক দিব লাগে বুলি ক'লে আৰু এয়া লাইন পাতি ৰৈ আছোঁ কিমান দীঘল লাইন দেখিছে ইমান দীঘল লাইন এইফালৰ পৰা ঘূৰি আমি এইফালে ঘূৰি আহিছোঁ কিমান দীঘল লাইন এইফালে যাব লাগিব ৰৈ থাকোঁতে ফাইনেলি মেইন দুৱাৰখনলৈ আহি পালোঁ আৰু তাতে চাকি জ্বলাব লাগিব চাওঁতে পালোহিয়ে সেয়া মেইন দুৱাৰ আৰু এই দুজনে গৈছে চাকি জ্বলাব তাৰপিছত এওঁ আৰু মই যাম লাইন পাতিছোঁ কোনো মন্দিৰ দৰ্শন কৰাৰ আগতে গণেশ বাবাক সেৱা কৰি ল'ব লাগে সেইকাৰণে তাতে গণেশ বাবা আৰু হনুমানজী আছিলে গতিকে আমি তাত চাকি জ্বলাই পেলাই ভিতৰত আৰু এটা সৰুকৈ মন্দিৰ আছিলে তাতে আমি সেৱা কৰি এয়া আমি মেইন দুৱাৰলৈকে আহিলোঁ আৰু যিহেতু ভিতৰত কেমেৰা এলাউড নাই এতিয়া আমি ধুনীয়াকৈ পূজা কৰি মেলি আহিলোঁ বাহ বেলেগ দেই পূজা হৈ গ'ল খাব লাগিছে গাই অঁ মালা তহঁতে সেইটো লৈছিলি সেইটো এইবাৰ আহিলোঁ কামাখ্যা মাৰ মন্দিৰলৈ বগলা মন্দিৰ আহি কামাখ্যা মাৰ মন্দিৰ ওচৰতে নাহিম নহয় দেই কামাখ্যা আহিলোঁ এইবাৰ গাড়ী ৰাতিপুৱা আহোঁতে ৰ'দটো নাছিলে ভাবিছিলোঁ ৰ'দটো নোলাব এতিয়ালৈকে ৰ'দটো ওলায়ে গ'ল বাৰু যি কি নহওক মন্দিৰত ৰ'দৰ লগত হ'লেও মাৰ দৰ্শন আহিছোঁ বুলি ৰ'দটো আমি পাহৰিয়ে গ'লোঁ কিন্তু বহুত ভাল লাগিলে দেখিছেনে কিমান ভক্তৰ সমাগম ইমান বেছি ভিৰ মানে সেইদিনা বহুতে আৰু বগলা মন্দিৰৰ পৰা এনেকৈ কামাখ্যা মাৰ দৰ্শন কৰিব আহিছিলে আমি যিহেতু ভিতৰত নোসোমালোঁ বাহিৰতে আমি ভালকৈ পূজা এভাগ দি আহিলোঁ চাকি বন্তি জ্বলাই পেলাই গতিকে বহুত ভাল লাগিলে কাৰণ কি বহুত দিনৰ পৰা ভাবি আছিলোঁ যামকৈ ফাইনেলি আজি মায়ে মাতিলে গ'লোঁ বহুত ভাল লাগিলে সেইটো কাৰণে আৰু কয় নহয় মায়ে মাতিলেহে যাব পাৰি বুলি তেনেকুৱাই হ'ল কথাটো বহুত দিনৰ পৰা প্লেন কৰি আছিলোঁ ফাইনেলি আজি হ'ল
হেনো কইনছবোৰ লাগি ধৰিলে মনৰ কামনা পূৰণ হয়। ইমান ভাল লাগিলে, লাকিলি মোৰ ভাগৰো কইনটো লাগি গ'ল নহয়। মন্দিৰৰ পৰা ওলাই আমি আহিলোঁ ভোগ খাবলৈ। মন্দিৰৰ ভোগ কি যে সোৱাদ। মা কামাখ্যা মন্দিৰৰ পৰা ওলাই আমি আহিলোঁ এইবাৰ একদম ওপৰত থকা ভুৱনেশ্বৰী মন্দিৰলৈ। যিমানটো গৰমত একদম সিজি আহিছিলোঁ আমি, ভুৱনেশ্বৰী মন্দিৰৰ ওপৰৰ ভাগ পাই কিনে আমাৰ গৰম ক'ত গ'ল একো গম নাপালোঁ। ইমানে বেছি ধুনীয়া বতাহ, লগতে ভিউ কি কম মানে। আহিয়ে আমি চাকি ধূপ জ্বলাই মেইন মন্দিৰৰ ভিতৰত সোমাই পেলাই, যিহেতু ভিতৰত কেমেৰা এলাও নাই, গতিকে সেৱা কৰি আমি 3 ঘণ্টামান বাহিৰত বহিলোঁ। ইমানেই বেছি মানে ভাল লাগিছে। বহুত ভাল লাগিছে। খাইছোঁ মোৰ মাথা বিষাই গৈছিলে, এতিয়া মোৰ ভাল হৈ গ'ল আম খাই। বেগৰ পৰা মানুহৰ আম খাই মাথা বিষ ভাল হোৱা ক'ত শুনিছ? আমাৰ অলপ ইউনিক গাইছ। অকণমান টেঙাও লাগিছে বাৰু। এইকেইটা এনেই টেষ্টি আম, টেষ্টি আমি শেষ কৰি দিছোঁ। শেষে হ'লে আপোনালোকে শেষৰ ফালেহে দেখুৱালে দেই। গছৰ ইমান ধুনীয়া ভিউ গাইজ। আৰু এই ভিউ পাবৰ কাৰণে আমি গাইজ ক'ত বহি আছোঁ চাওক। তাই আমাক মানে দূৰৰ পৰা চাই আছে, খালি তাই মানে বৰ খাইছে। আৰু আপোনালোকক জুম কৰি আছে, আমাক তাৰপৰা জোকাই আছে। তাই মানে আমাক জোকাই ভাল পাইছে মানে। তাই আগতে আহি গৈছে কাৰণে তাই হেৰি নাই মানে, নহ'লে আহিলে হয়তো বা দেখা। সেয়া চাওক সেয়া চাওক, এজনী একেবাৰে ফোন কৰি মানে আমাৰ ওচৰত আহিবলৈ মন গৈছেও নাই ওলোৱা। সেইকাৰণে আমি যি হওক কিন্তু লিটাৰেলি গাইজ বহুত ভাল লাগিছে ভিউটো। ইয়াৰ পৰা উমানন্দ হেৰি সেইটো নহয় জানো উমানন্দ? সেয়া গাইজ আমাক তাৰ পৰা ভিডিঅ' কৰি আছে তাই জোকাবৰ কাৰণে। সিহঁতে এনেই মানে এইকেইটা কাম নোহোৱাকেইটা তাতে কি পাইছে বহি, ইয়াতে কিমান ধুনীয়া আমি ভিউ এনজয় কৰি আছোঁ চাওকচোন গাইজ। মানে ছোৱালী মানুহ অলপ ভালকৈ থাকিব লাগে। ইহঁতে কিবা আমি ছোৱালী মানুহ নিচিনাকৈ থাকিলে ইহঁতে হাঁহে ইহঁতে। অহা যোৱা ৰাস্তাটোত বহি লৈছে হয়নে নাই? সিহঁতে অহা যোৱা ৰাস্তাত বহি লৈছে, আমাক জোকাৰি আছে, তহঁতক বোলে উকাইছে। সেইকাৰণে আমি ৰিপ্লাইটো দিছিলোঁ। শিল্পী মানে অথনিৰ পৰা মানে চুলি তুলি ইমান ঠিক কৰি লোৱা নাছিলে, এতিয়া ঘপকৈ চুলিখিনি ঠিক কৰি লৈছে। ভিডিঅ' কৰা দেখা পাইছে যে, আৰু মানে তাই এতিয়া ফটো চটো লাহেকৈ মাৰিব। আৰু এইজনী হালধীয়া পিন্ধাজনী পাত্তা পোৱা নাই বুজিছে গাইজ। তাই আমাকো চাই আছে সিহঁতে। তাই মানে আৰু শিল্পীয়ে মানে ফোনত ব্যস্ত থকাতে তাই একো কৰিব নগীয়া হোৱা নাছিলে। ৰাজপালে গাইছে জোকাইছে, আমি তাই ওচৰৰ পৰা গুচি আহিছোঁ, তাই সেইকাৰণে বেয়াও লাগিছে। কিন্তু তাই এতিয়া আমাক দূৰৰ পৰা চাইছে হাঁহি আছে। এতিয়া অহা যোৱা ৰাস্তাটোত বহিছে, কিমান দিগদাৰ হৈছে মানুহবোৰ অহা যোৱা কৰা, আপোনালোকে দেখিছে। এই আমি আমাৰ ৰিয়েলিটিটো এতিয়ালৈ আজি ভিডিঅ' শেষ কৰোঁ। বাই বাই। গুচি গ'ল এজনী, আৰু নেক্সট ভিডিঅ' লগ পাম। এতিয়া উবেৰ বুক কৰিয়ে যাওঁ। আৰু এতিয়া কেতিয়া বাজিলে? চাৰে 4:30, 5টাই বাজে। আৰু ইমান ভাল লাগিলে, এই ডাইলগ আছিলে, ইমান ভাল লাগিলে। গতিকে বাই।